এক শিহৰণকাৰী ঘটনা মন কৰক এই দৃশ্যলৈ বনভোজৰ আনন্দ উল্লাসত মত্ত হৈ আছে একাংশ লোক গীতৰ তালে তালে নৃত্য কৰিছে এইসকল লোকে আৰু এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ ভেলোঘাটৰ বনভোজস্থলীৰ পুনৰ মন কৰক এই দৃশ্য নগাঁৱৰ কেলিডেন চাহ বাগিচাৰ পৰা যোৱা এটা বনভোজকাৰী দলে এনেদৰে আনন্দ উল্লাসত মত্ত হৈ আছে ভেলোঘাটৰ বনভোজস্থলীত কিন্তু হঠাৎ সংঘটিত হয় এক অঘটন এখন বাছে বনভোজৰ আনন্দ উল্লাসত মত্ত হৈ থাকোঁতে মহতিয়াই লৈ যায় এইকেইজন লোকক তিনিজন লোকক মহতিয়াই লৈ যায় বাছখনে আৰু যাৰ ফলত থিতাতে নিহত হয় শ্যাম কৰ্মকাৰ পিংকি কৰ্মকাৰ এইফালে গুৰুতৰভাৱে আহত হয় কুমাৰী তাঁতী ইতিমধ্যে কুমাৰী তাঁতীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কাৰ্বি আংলঙৰ ভেলোঘাটত সংঘটিত হোৱা এই অঘটনটো অনভিজ্ঞ চালকৰ বাবে সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া সকলোৱে প্ৰথমৰ পৰা চাওক কেনেদৰে সংঘটিত হয় দুৰ্ঘটনাটো